এইফালে ওলাই আহক বাইদেউ এইফালে আহক এফালে ওলাই দিয়ক জুবিন ফেন ক্লাব নাজিৰা আৰু বিভিন্ন দল সংগঠনৰ সহযোগিতাত সমাধি ক্ষেত্ৰৰ ভূমি অনা হৈছে আজি আৰু এতিয়া আমি আমগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আমগুৰিবাসী ৰাইজে আজি শ্ৰদ্ধাঞ্জলি জনালে এতিয়া আমি নাজিৰালৈ গৈ আছো অহাকালিলৈ আমি দিশত বিসৰ্জন কৰিম এই পবিত্ৰ ভূমিৰ কিছু অংশ আৰু
জাষ্টিছ ফৰ জুবিনটোৱে অসমৰ ৰাইজে বিচাৰিছে, যিজনে অসমৰ জনগণক এটা কণ্ঠ দিছিল, বিভিন্নজনক সহায় কৰিছিল, অসমীয়া জাতিৰ দুৰ্যোগৰ সময়ত সাহসেৰে যিকোনো প্ৰত্যাহ্বান জনাবলৈ যাৰ কণ্ঠত সাহস আছিল, যিজনৰ কাৰণে বৰ্তমান যুৱচামে মাতৃভাষাটো ভাল পাবলৈ আৰম্ভ কৰিছিল, তেনেকুৱা এজন সম্পদ আমি অকালতে হেৰুৱালো। আমাক কেনেকৈ কি হ'ল ইয়াৰ সম্পূৰ্ণ বিচাৰ লাগিব আৰু জুবিন গাৰ্গৰ ন্যায় লাগিব। আজি সিমানেই আমাৰ কথা। যে চিতাভস্ম ইয়ালৈ অনা হ'ল, সেয়া আমি এক সুবিধা পাইছোঁ। আচলতে নাজিৰালৈ অনা হৈছে আৰু আমি ইয়াত আমাৰ আমগুৰিবাসীয়ে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছোঁ। কাৰণ জুবিন গাৰ্গক সকলোৱে তাত গৈ, সেই সোণাপুৰত গৈ বা সেই যাত্ৰাত, অন্তিম যাত্ৰাত সকলোৱে সহযোগ কৰিব পৰা নাই, কিন্তু আমি ইয়াত সেই চিতাভস্মকে প্ৰণাম জনাই আমগুৰিবাসীয়েও আমাৰ অন্তৰৰ নিভৃত কোণৰ পৰা শ্ৰদ্ধা, সেৱা, ভক্তি নিবেদন কৰিছোঁ।